পৰিৱেশ আচলতে এই ঘৰখনত এক শোকাকুল পৰিৱেশ ইয়াত বিৰাজ কৰিছে আৰু মোৰ সতীৰ্থই দেখুৱাব যে কেমেৰা পাৰ্চন ইয়াত বিভিন্ন দল সংগঠনৰ লোক ইয়াত বৰ্তমান উপস্থিত হৈছেহি আৰু যি জনগোষ্ঠীয়ে ইয়াত পৰম্পৰা ৰীতি নীতিৰে বৰ্তমান ইয়াত আৰম্ভ কৰিছে তেখেতসকলে আৰু মোৰ সতীৰ্থই দেখুৱাব ইয়াত তেখেতসকলৰ আৰু আমি যি ইয়াৰ যি স্থানীয় ব্যক্তি আছে তেখেতৰ সকলৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে কিমান সময়ত ইয়াত যি সহদেৱটো তেখেতৰ সহদেৱটো উপস্থিত হ'ব হয় কিমান সময়ত আপোনালোকে গম পাইছে এতিয়াতো কোনেবা কৈছে 11টা 12টালৈকে আহি পাব বুলি কৈ আছে এতিয়াতো কিমান সময়ত আহি পায় আমিও ইমান ক'ব নোৱাৰোঁ এতিয়া তেখেতৰ যি আত্মীয় ভাগিনেক আছে আমাৰ ওচৰত আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কিমানমান সময়ত তো আমি যোৱাকালি মানে এটা শুনি আছিলোঁ যে 10টা 20ত মানে গুৱাহাটীত মানে ফ্লাইটত মানে আহি পাব তো সেইখিনি কথা গম পাইছোঁ আৰু তাৰপিছত তেওঁলোকৰ কিছুমান নিয়ম নীতি থাকে তাৰপিছত কিমান সময় লাগে সেইখিনি অহালৈকে কিমান সময় লাগে সেইখিনি এটা গম পাইছোঁ আৰু সেইটোৱে মানে অনুৰোধ কৰিব বিচাৰিছোঁ যাতে সকলো শ্বহীদে সমমৰ্যাদা পায় সকলোকে মানে সমান নজৰে চায় ভাৰতবৰ্ষৰ যিমান শ্বহীদ হৈছে যেনেকুৱা মানে শ্বহীদসকলক সন্মান দিব লাগে যাতে সেই সন্মানটো দিয়ে আৰু সেইটোৱে মানে এতিয়া মানে ৰাইজৰ নেম নীতি হিচাপে মানে সেইটো মানে সকলো নেম মানে বড়ো নেম নীতি হিচাপে কৰি আছে আমাৰ গাঁৱৰ সকলো মানুহে কৰি আছে আচলতে আমি জানিব পৰা মতে এক শোভাযাত্ৰা ইয়াত ওলোৱা হ'ব আৰু বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লোক উপস্থিত হৈছেহি অন্তিম শ্ৰদ্ধা জনোৱা হ'ব যি ভাৰতৰ যি বলিদান দিছে তেখেতৰ বাবে অন্তিম শ্ৰদ্ধা জনাব বুলি আমি জানিব পাৰিছোঁ মই বাক্সাৰ পৰা অজিত ধাভা